Hi guys, মই মিনাক্ষী মোৰ ইউটিউব চেনেল মিনাক্ষী ফুড ৰেচিপি এণ্ড ব্লগ লৈ স্বাগতম জনাইছোঁ। মই আজি আকৌ এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে পৰঠা। কেনেকুৱাকৈ বনালোঁ আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব। এয়া দেখিছে পৰঠাৰ কাৰণে লৈ লৈছোঁ মই নৰসিংহ পাত, পিঁয়াজ, বিলাহী আৰু জলকীয়া। এইখিনি সৰু সৰুকৈ কাটি লৈছোঁ মিহি মিহিকৈ। আপোনালোকে এনেকুৱাকৈ কাটি ল'ব। আৰু ইয়াতে মই আটা লৈ লৈছোঁ। আটাখিনি মাৰি নলওঁ, মই এইখিনি গুলি ল'ম। আপোনালোকক দেখাই আছোঁ পিছৰখিনি। প্ৰথমতে দিম আমি নিমখখিনি, আধা চামুচ দি দিছোঁ। আপোনালোকৰ পৰিমাণত দি দিব নিমখটো। আৰু ইয়াতে বিলাহী এইখিনি যে লৈ লৈছিলোঁ ইয়াতে দি দিম এনেকুৱাকৈ। দেখিছে দি দিছোঁ। মই এতিয়া এইখিনি মিক্স কৰি লৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। এয়া দেখিছে ৰেডি হৈ গ'ল। আপোনালোকে বেছি পানীও নকৰিব, বেছি গোটাও নকৰিব, মিডিয়ামটো কৰিব। এই দেখিছেনে? এয়া দেখিছে কেৰাহীখন বহাই দি দিছোঁ আৰু ইয়াতে মই ৰিফাইন অকণমান দি দিম। বেছি নালাগে, অকণমান দিলে হৈ যাব। ৰিফাইনটো গৰম হৈ গৈছে। ইয়াতে মই এতিয়া বেটাৰটো দি দিম। আৰু দিছোঁ এনেকুৱাকৈ দি দিব। আৰু এইখিনি মই ঢাকন মাৰি ৰাখি দি দিম জুইটো কমাই। এতিয়া আমি ঢাকনিখন গুচাই কিনে চাই ল'ম। এয়া দেখিছে তলফালে সিজি গৈছে। এতিয়া ওলটাই দি দিম। দেখিছেনে খুব ধুনীয়া হৈছে। এইখিনি সিজিবৰ কাৰণে ৰাখি দি দিম ঢাকনিখন মাৰি কিনে। এয়া দেখিছে এইটো হৈ গৈছে। আপোনালোকক ওলাই কিনে দেখাম। এয়া দেখিছেনে এইটো ৰেডি হৈ গ'ল। আৰু নেক্সটটো বহাই আছোঁ। এতিয়া মই নেক্সটটো বহাই দি দিম। এয়া দেখিছে ৰেডি হৈ গ'ল পৰঠা। মই বনালোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। মই আগতে এবাৰ বনাইছিলোঁ, বহুত টেষ্টি হয়। ইয়াৰ লগত ভাজি চাজি নহ'লেও হৈ যায়। এয়া দেখিছে ৰেডি হৈ গ'ল। আপোনালোকে এনেকুৱা বনাই খাই চাব আৰু মোক কমেণ্টত জনাব। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ।